সংঘর্ষ কৰি আছোঁ, কিন্তু আমি দেশৰ কাৰণে জাতিৰ কাৰণে আমি বলিদান আমাৰ শ্বহীদ হৈ আছে। ভাৰত মাতৃৰ ৰক্ষাৰ কাৰণে গোৰ্খা জাতি সদায় প্ৰহৰীৰ দৰে ভূমিকা নিৰ্বাহ কৰি আছে। তথাপিও আমাৰ যোনটো আমি সজোৰে আমি দাবী উত্থাপন কৰা আমাৰ গোৰ্খা চাহিদা এখন আজিলৈকে পূৰণ হোৱা নাই। ষ্টুডেণ্ট কাৰণে আমাৰ দাবী আছে যে মানে গোৰ্খাসকলে যিটো নেপালী এমাইল পঢ়িব লাগে, যোনটো নিজৰ মাতৃভাষা অধিকাৰ, যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিটো আছে যে নিজৰ মাতৃভাষাতে পঢ়িব লাগে। কিন্তু অসমত আজিলৈকে মাতৃভাষাৰ যোনটো এমাইল নেপালী এমাইলৰ পোষ্ট ক্ৰিয়েট কৰা নাই। আমি এইটো উত্থাপন কৰোঁ যে গোৰ্খাসকলৰ যোনটো নিজৰ ভাষা ৰক্ষাৰ কাৰণে নেপালী এমাইল মানে স্কুলত দিব লাগিব। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ 19তম দ্বিবাৰ্ষিক অধিৱেশন হয়। আমি গোৰ্খা জাতিৰ যিবিলাক আমাৰ অধিকাৰ প্ৰাপ্তৰ কাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজি 1976 চনৰ পৰা সংঘৰ্ষ কৰি আছে। গোৰ্খা জাতিৰ যিহেতু আমি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হয়, আমাৰ এই অসমত যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীত ইয়াত অসমত চাহিদা এখন প্ৰদান কৰা হৈছে, এনেকৈ গোৰ্খা জনগোষ্ঠীৰ সকলোকো গোৰ্খা চাহিদা এখন দিব লাগে বুলি আমাৰ মানে বহু পুৰণি দাবী। এই দাবী পূৰণ কৰিব লাগে বুলি আমাৰ আন্দোলন অব্যাহত আছে। আমি ইয়াত আজি উপস্থিত হৈছোঁ আমাৰ চিৰাং জিলা সমিতিৰ অধিৱেশন আছিল। এই অধিৱেশনত বিভিন্ন প্ৰস্তাৱসমূহ ইয়াত কৰা হৈছে, প্ৰস্তাৱ লোৱা হৈছে। আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ আৰু 2 নম্বৰ আমাৰ দাবী আছে গোৰ্খা জনগোষ্ঠীক অনুসূচিত জনজাতি শিডিউল ট্ৰাইব হিচাপে ঘোষণা কৰিব লাগে বুলি। তেনেকৈ আমাৰ বিভিন্ন সমস্যা ইয়াত মাটিৰ সমস্যা, বিভিন্ন আমাৰ সমস্যা আছে। এইবিলাক সমস্যা সমাধান কৰিব লাগে বুলি আমি প্ৰায় 40-50 বছৰ হ'ল আমি আন্দোলন কৰি আছোঁ। আমি চৰকাৰক এই আহ্বান কৰোঁ যে গোৰ্খাসকল হৈছে এটা মানে উগ্ৰ জাতি নহয়। আজিৰ পৰা আপোনালোকে দেখি আহিছে যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা অসম আন্দোলন হ'ল, BTC হ'ল, বিভিন্ন আন্দোলনত আমি ইয়াত সহবাস্থান কৰি আমি ইয়াত এই মাটিৰ কাৰণে আমি যুঁজি আছোঁ, সকলোকে সহায় কৰি আছোঁ জাতিৰ কাৰণে, দেশৰ কাৰণে। তো গোৰ্খাসকলক এই দাবী পূৰণ কৰিব লাগে বুলি আমি সজোৰে চৰকাৰক অনুৰোধ কৰিছোঁ। অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ চিৰাং ডিষ্ট্ৰিক্টৰ 19th মানে এইটো বাইএনুৱেল কনফাৰেন্স যোৱাত 2 দিন ধৰি এইটো চলি আছে। তো মই আজি বিশেষকৈ আজি এই অ'পেন ছেশ্যনত মই গেষ্ট হিচাপে ইয়াত উপস্থিত হৈছোঁ। তো গোৰ্খাসকলৰ মানে একমাত্ৰ ছাত্ৰ সংগঠন প্ৰায় এইটো 50 বছৰ অতিক্ৰম কৰিছে। এইটো 1976 জন্ম লাভ কৰাৰ পিছত আজিলৈকে গোৰ্খাৰ হকে হিতে এই সংগঠনে কাম কৰি আছে। ময়ো প্ৰায় 25 বছৰ অল আছাম গোৰ্খা ষ্টুডেণ্টছত কাম কৰি আহিছোঁ। তো আজি মই বিশেষকৈ ইয়াত উপস্থিত হৈ গোৰ্খাসকলৰ মাজত মানে আকচুৰ যি এটা জনপ্ৰিয়তা আছে বা আকচুৰ যি ভূমিকা ল'ব কাম কৰিব, তাত মানে সকলোৱে গম পাইছে বা আমি দেখিবলৈ পাইছোঁ। মই বিচাৰোঁ অখিল আছাম গোৰ্খা ছাত্ৰ সংঘ যি নামেৰে গোৰ্খাসকলে গম পায় বা জানে, এই সংগঠনে কোনো বেলেগ ফালে চিন্তা নকৰাকৈ যি উদ্দেশ্যটো আগত ৰাখি তাৰ সংবিধানত যি লিপিবদ্ধ কৰা হৈছে, কোনো ৰাজনৈতিক বিষয়বস্তুলৈ বেছি গুৰুত্ব নিদি জাতিৰ হকে কাম কৰক, এইটো মই আহ্বান জনাইছোঁ। আৰু আজিৰ এই মুকলি সভাৰ পৰা মই এইটোৱে আহ্বান জনাইছোঁ, বৰ্তমান BTR চৰকাৰে আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে BTR থকা সকলো জাতি জনগোষ্ঠীক, BTR থকা 23টা জাতি জনগোষ্ঠীক একত্ৰিত কৰি BTR থকা 32 লাখ মানুহক হকে যদি কাম কৰা, আৰু ইয়াৰ ভিতৰতে গোৰ্খা এটা মেজৰ কমিউনিটি BTRত, আৰু এই কমিউনিটিটো ডেভেলপ হ'ব লাগে, এই কমিউনিটিৰ উন্নয়ন হ'ব লাগে। আৰু এই কমিটি উন্নয়ন হ'লে, এই কমিটি আগবাঢ়ি গ'লে BTRটো সফল হ'ব বুলি তেখেতে চিন্তা কৰিছে। ইয়াত আমি সকলোৱে তেখেতক সহযোগ কৰিব লাগিব। আৰু আগন্তুক দিনত মানে BTR কাউন্সিলৰ ফালৰ পৰা গোৰ্খাসকলৰ কাৰণে কাম কৰিব লগা যিবিলাক বিষয়বিলাক আছে বা আমি আমাৰ জাতিৰ হকে বা আমাৰ ঠাইৰ হকে যি কাম কৰিব লগা আছে, তাত নিশ্চয় BTR কাউন্সিলৰ পাৰ্ষদ হিচাপে মই কাম কৰি যাম, এইটোৱে মই মানে আহ্বান জনাইছোঁ। চৰকাৰ বুলি ক'লেতো আমি আগৰ চৰকাৰে কি কাম কৰিছে বুলি যদি আমি কওঁ, মানে আজি যদি তেখেতসকলৰ লগত বা তেখেতৰ লগত থকা, তেখেতৰ পাৰ্টিত থকা যিবিলাক আমাৰ গোৰ্খা নেতাসকলে আছে, তেখেতলোকক যদি সুধোঁ, তেখেতসকলে এটা কামটো এইটো কৰিছোঁ বুলি দেখাব নোৱাৰে। কিন্তু আমি কৈছোঁ, আমি ৰাইজক খালি কথাৰে নহয় কামৰে আমাৰ পৰিচয় দিম। আমি এইটো অলৰেডি কৰিছোঁ। আমি যি এটা আমাৰ
দীর্ঘদিনীয়া যি এটা আমাৰ পেণ্ডিং যি ডিমাণ্ড আমি আগৰ চৰকাৰতো বহুত আমাৰ জাতীয় সংগঠনবিলাকে দিছিল, কিন্তু তেখেতে আওকাণ কৰিছে, কোনো কাম কৰা নাই। কিন্তু এইবেলি প্ৰমোদ বড়ো চৰকাৰ তথা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে কাম কৰিছে, আমি ভাবোঁ নিশ্চয় এই চৰকাৰে আমাৰ হকে কাম কৰিব। আৰু মই বিশেষভাৱে আহ্বান জনাইছোঁ বিটিআৰত থকা বিভিন্ন জাতীয় সংগঠন তথা আমাৰ সম্প্ৰদায়ক সকলোৱে আগবাঢ়ি আহক, প্ৰমোদ বড়োক সহায় কৰক, প্ৰমোদ বড়োক শক্তিশালী কৰক। প্ৰমোদ বড়ো শক্তিশালী হ'লে, প্ৰমোদ বড়ো আগবাঢ়িলে গোৰ্খাসকলৰো ইয়াত মানে কিবা না কিবা মানে আগবাঢ়ি যাব আৰু গোৰ্খাসকলৰো ভৱিষ্যত ইয়াত উজ্জ্বল হ'ব। কিবা এফেক্ট হ'ব নেকি? নাই নাই নাই, একো এফেক্ট নাই। এইটো আপচু নিখিল বড়ো ছাত্ৰ সংস্থা হ'ল এইটো বেলেগ ধৰণৰ সংগঠন, এইটো বড়ো জাতিৰ মূল সংগঠন, মেৰুদণ্ড। এইটো ইয়াক এৰি আজি যিমান বড়ো আজি বড়োৰ তিনিটা একত হৈ গ'ল, আজি যি পৰ্যায়ত এই বড়ো সমাজটো আছে, এই বড়ো সমাজটো মই ভাবোঁ নিখিল বড়ো ছাত্ৰ সংস্থাৰ যি এটা একশ্যন প্লান আছে, এই একশ্যন প্লান মতে এই লেভেললৈ আহিছে। আজি যিমান সংগঠন আহিব যাব, এইটো সাগৰৰ নিচিনা। আপচু হ'ল এটা সমুদ্ৰ। এইবিলাক যি বনচু চনচু এইবিলাকতো সৰু সুৰা মানে আজি ওলাব, কালি এইটো শুকান হৈ যাব। কিন্তু নিখিল বড়ো ছাত্ৰ সংস্থা এটা চি হয়, সমুদ্ৰ হয়। এইটো সদায় এই সমুদ্ৰৰ নিচিনাই মানে গৈ থাকিব, আগবাঢ়ি থাকিব আৰু কাম কৰি থাকিব বুলি মই বিশ্বাস কৰোঁ। থেংক ইউ। কিবা এফেক্ট হ'ব নেকি? নাই নাই নাই, একো এফেক্ট নাই। এইটো আপচু নিখিল বড়ো ছাত্ৰ সংস্থা হ'ল এইটো বেলেগ ধৰণৰ সংগঠন, এইটো বড়ো জাতিৰ মূল সংগঠন, মেৰুদণ্ড। এইটো ইয়াক এৰি আজি যিমান বড়ো আজি বড়োৰ তিনিটা একত হৈ গ'ল, আজি যি পৰ্যায়ত এই বড়ো সমাজটো আছে, এই বড়ো সমাজটো মই ভাবোঁ নিখিল বড়ো ছাত্ৰ সংস্থাৰ যি এটা একশ্যন প্লান আছে, এই একশ্যন প্লান মতে এই লেভেললৈ আহিছে। আজি যিমান সংগঠন আহিব যাব, এইটো সাগৰৰ নিচিনা। আপচু হ'ল এটা সমুদ্ৰ। এইবিলাক যি বনচু চনচু এইবিলাকতো সৰু সুৰা মানে আজি ওলাব, কালি এইটো শুকান হৈ যাব। কিন্তু নিখিল বড়ো ছাত্ৰ সংস্থা এটা চি হয়, সমুদ্ৰ হয়। এইটো সদায় এই সমুদ্ৰৰ নিচিনাই মানে গৈ থাকিব, আগবাঢ়ি থাকিব আৰু কাম কৰি থাকিব বুলি মই বিশ্বাস কৰোঁ। থেংক ইউ।